2019 31 আগষ্টত 3,11,21,004 জন নাগৰিকৰে NRCৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ল। খচৰা তালিকাত বাদ পৰা 40,43,984 জনৰ ভিতৰত 4,17,354 জনে নকৰিলে দাবীৰ আবেদন। উচ্চতম ন্যায়ালয়ৰ সম্পূৰ্ণ তত্ত্বাৱধানত প্ৰস্তুত কৰা চূড়ান্ত তালিকা প্ৰস্তুতৰ বাবে সময় ল'লে 4 বছৰ 7 মাহ। নিয়োগ কৰা হ'ল ৰাজ্য চৰকাৰৰ 52,000 বিষয়া কৰ্মচাৰীক। তালিকাৰ পৰা নাম কটা গ'ল মাথো 19,06,657 জন লোকৰহে। অথচ অসম আন্দোলনৰ সময়ত ৰাজ্যখনত 50 লাখ বিদেশী থকাৰ কথা কোৱা হৈছিল। এই বাকী 31 লাখ বিদেশী কলৈ গ'ল? বিষয়টোৰ ওপৰত ৰাজ্যৰ শাসকীয় দল বিজেপিৰ ৰাজ্যিক সভাপতি তথা বিধায়ক ৰঞ্জিত দাসে সেই সময়ত যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সেই প্ৰতিক্ৰিয়া মন কৰিবলগীয়া। বিদেশী চিনাক্তকৰণৰ লক্ষ্যৰে দীৰ্ঘদিন প্ৰতীক্ষাৰ অন্তত প্ৰকাশ কৰা তালিকাত মাত্ৰ 19 লাখৰ নাম কৰ্তনক লৈ তেওঁ আচৰিত হৈ ক'লে যে NRCৰ প্ৰথমখন খচৰা ওলোৱাৰ পিছৰে পৰা দলটোৱে বিভিন্ন বিষয়ত সংশয় প্ৰকাশ কৰি আহিছিল আৰু সংশ্লিষ্ট প্ৰতিটো পক্ষকে বিষয়টো জনাইছিল। 2017ৰ 13 জুলাইত NRC উন্নীতকৰণৰ কামত হস্তক্ষেপ নকৰিবলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সঁকি নিদিয়াৰ সময়ত লজ্জাজনক আৰু তাৎপৰ্যপূৰ্ণভাৱে NRCৰ লগত জড়িত সংগঠনসমূহৰ চৰকাৰৰ ন্যূনতম সন্মান জনোৱাৰ বোধশক্তি উদয় নহ'ল। কিন্তু এইসকলেই NRCক লৈ চৰকাৰক সমালোচনা কৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ দলে বাংলাদেশত সীমান্তৱৰ্তী জিলাকেইখনত 20% আৰু আন জিলাবোৰত 10% পুনৰীক্ষণ কৰিবলৈ আদালতত শপতনামা দিছিল। কিন্তু এই সংগঠনবোৰে তেতিয়া ক'লৈ গৈছিল? অসমত ভাৰতীয় লোকৰ সুৰক্ষা NRCয়ে দিব নোৱাৰে। অসমত যুগ যুগ ধৰি বসবাস কৰি অহা ভাৰতীয় নাগৰিকক ৰক্ষণাবেক্ষণ দিবৰ বাবে সমগ্ৰ দেশতে হ'বলগীয়া প্ৰস্তাৱিত নাগৰিকপঞ্জীৰ কামো কেন্দ্ৰই আৰম্ভ কৰাৰ কথা আছিল। কিন্তু সাম্প্ৰতিক সময়ত সেই কাম হয় নে নহয়গৈ তাৰো কোনো স্পষ্ট ইংগিত পোৱা হোৱা নাই। ন্যায়ালয়ৰ নিৰ্দেশ নথকা স্বত্বেও বৈধ শৰণাৰ্থীৰ প্ৰয়োজনীয় নথি থকাৰ পাছতো পৰীক্ষণৰ অসুবিধা আৰু অজুহাত দেখুৱাই যি কৰিলে সেয়া ধিক্কাৰযোগ্য। আদালতেও এই ক্ষেত্ৰত সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিলে। তৎসত্ত্বেও সমগ্ৰ দেশবাসীক আন্ধাৰত ৰাখি সন্দেহজনকভাৱে সমন্বয়ক প্ৰতীক হাজেলাই 27% ব্যক্তিৰ পুনৰীক্ষণ হ'ব বুলি কৰা ঘোষণাটো আছিল সন্দেহজনক। বিজ্ঞাপনৰ নামত কোটি কোটি টকা খৰচ কৰা হৈছিল, কিন্তু 27% ব্যক্তিৰ পুনৰীক্ষণক লৈ হাজেলাই এটাও কিয় বিজ্ঞাপন প্ৰকাশ নকৰিলে? সেইবাবে 27%ৰ পুনৰীক্ষণ কৰা বুলি কৰা ঘোষণা যে সন্দেহজনক আছিল তাত কাৰো দ্বিমত নাই। অসমবাসীৰ মনত স্বাভাৱিকতে সন্দেহ উপজিবই যে যি নীতি নিৰ্দেশনা আৰু নিয়ম অনুসাৰে এই কাম সম্পাদন কৰা হ'ল। বিজেপি চৰকাৰ অসমত গঠন হোৱাৰ পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰথমেই NRCৰ কাৰ্যালয়লৈ গৈ নাগৰিকপঞ্জীৰ কামৰ বুজ লৈছিল। 3 দশক আগতে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল যে অসমত 30% বিদেশী আছে। গৃহ ৰাজ্যমন্ত্ৰী প্ৰকাশ জয়ছোৱালৰ মতে বাংলাদেশৰ পৰা অন্তৰ্ধান হোৱা 2 কোটি অনুপ্ৰৱেশকাৰীৰ 50 লাখেই অসমত অবৈধভাৱে বসবাস কৰি আছে। তদ্ৰূপ ভাষ্য আছিল ভূতপূৰ্ব ৰাজ্যপাল SK সিনহা আৰু লোকসভাৰ প্ৰাক্তন অধ্যক্ষ ইন্দ্ৰজিৎ গুপ্তাৰ। এনে এক পৰিসংখ্যাক আগত ৰাখি আছুৰ নেতৃত্বত অসমবাসীয়ে ঐতিহাসিক অসম আন্দোলন কৰিছিল। প্ৰাণ দিছিল অসমৰ 855 জন তেজাল যুৱক যুৱতী। সহস্ৰজন ঘূণীয়া হৈছিল। কিন্তু আজি NRCয়ে সকলো অসম আন্দোলনৰ সংগ্ৰাম নস্যাৎ কৰি দিলে। বিদেশীৰ নাম সন্নিৱিষ্ট কৰা আৰু স্বদেশীৰ নাম বাদ দিয়া NRCক লৈ সভাপতি দাসে যি মন্তব্য প্ৰকাশ কৰিছিল তাৰ জৰিয়তে দলটোৱে যে অসমক লৈ উদ্বিগ্ন সেই কথাৰ উমান পোৱা গ'ল। আমাৰ আশা এক দেশ এক আইন নীতি অৱলম্বন কৰি 1951ক ভিত্তিবৰ্ষ হিচাপে ল'লে অসমত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ পথ সুগম হ'ব।